তুমি ডাঙৰকৈ কথা কৈ আছিলা। সন্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, এই বাক্যটোলৈ লক্ষ্য কৰকচোন। এই বাক্যটোক আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম। গ্ৰামাৰৰ লগত সম্পৰ্ক ৰাখি এই বাক্যটোক আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম। সন্মানীয় ভিউৱাৰ্ছ, প্ৰথমতে লক্ষ্য কৰকচোন এই বাক্যটো কোনটো টেন্সত আছে। এই বাক্যটোৰ টেন্সটো যদি আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ, তেতিয়া আমি বাক্যটো সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। তুমি ডাঙৰকৈ কথা কৈ আছিলা, এই বাক্যটো কোনটো টেন্সত আছে। যিকোনো বাক্য কোনটো টেন্সত কৰা বুজায়, এই টেন্সটো আমি কেনেকৈ নিৰ্ণয় কৰিম। তাৰ এটা সহজ উপায় হৈছে, প্ৰথমতে বাক্যত থকা ভাৰ্বটো আমি বিচাৰি উলিয়াব লাগিব। যদি আমি ভাৰ্বৰ অৱস্থা গম পাওঁ যে ভাৰ্বটো কেতিয়া সম্পন্ন কৰা হৈছিলে, অতীতত হৈছিলে না বৰ্তমানত হৈছে না ভৱিষ্যতলৈ হ'ব, এই ভাৰ্বৰ অৱস্থা যদি আমি গম পাওঁ, তেতিয়া সহজে আমি বাক্যটো কোনটো টেন্সত আছে টেন্সটো আমি নিৰ্ণয় কৰিব পাৰিম। সন্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, বহুতে আছে বাক্যৰ পৰা ভাৰ্বটো বিচাৰি নাপায়, কোনটো ভাৰ্ব ধৰিব নোৱাৰে। তো সেইসকল লোকৰ কাৰণে, সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছোঁ, যদি আপোনালোকে বাক্যত থকা ভাৰ্বটো বিচাৰি নাপায়, তেন্তে মনত ৰাখিব তাৰ এটা সহজ উপায় হৈছে, অসমীয়া ভাষা বা ভাৰতীয় ভাষাৰ শেষৰ শব্দটো ভাৰ্ব হয়। এই কথা কৈ আছিলা শব্দটো হৈছে ভাৰ্ব। তেতিয়াহ'লে ভাৰ্বটো কেতিয়া সম্পন্ন কৰা হৈছে, অতীতত হৈছিলে না বৰ্তমানত হৈছিলে না ভৱিষ্যতলৈ হ'ব। ভাৰ্বৰ অৱস্থাটো জানিবলৈ আমি ভাৰ্বৰ শেষৰ শব্দটো চাম। যদি অসমীয়া শব্দৰ শেষত আছিলা, আছিলো, আছিলে এনেকৈ উচ্চাৰণ থাকিলে বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত কৰা বুজায়। গতিকে আমি গম পালোঁ এই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। এতিয়া আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো জানিব লাগিব, আৰু এই ফৰ্মেশ্যন হিচাপে আমি বাক্যটোক অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। তেতিয়াহে আমি বাক্যটো সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। সন্মানীয় ভিউৱাৰ্ছ, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হৈছে সাবজেক্ট প্লাস বি ভার্ব, আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বি ভাৰ্ব হৈছে was, were প্লাস ভার্ব ওয়ান, অর্থাৎ ভার্বর প্রেজেন্ট ফর্ম প্লাস আইএনজি, অর্থাৎ ভার্বর প্রেজেন্ট ফর্মত আইএনজি যোগ হ'ব, প্লাস অবজেক্ট প্লাস আদার্স। অবজেক্টৰ পিছত আৰু যদি কিবা থাকে তেতিয়া তাক আদার্স হিচাপে ধৰা হয়, আৰু কেতিয়াবা কোনো বাক্যত অবজেক্ট নাথাকিবও পাৰে। এতিয়া আমি এই ফৰ্মেশ্যন হিচাপে আমি বাক্যটোক অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি যাম। প্ৰথমতে আছে সাবজেক্ট। সন্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, এই বাক্যটোৰ সাবজেক্ট কোনটো? আমি জানো সাবজেক্ট হৈছে তুমি, আৰু তুমিৰ ইংৰাজী হৈছে ইউ। সাবজেক্ট প্লাস বি ভাৰ্ব, বি ভাৰ্ব was আৰু were আছে। ইয়াত দুটা বি ভাৰ্ব আছে, তাৰ ভিতৰত এটাহে ইয়াত ইউজ হ'ব। এতিয়া কোনটো ব্যৱহাৰ হ'ব, was হ'ব নে were হ'ব? তো সন্মানীয় ভিউৱাৰ্ছ মনত ৰাখিব, ইউৰ লগত সদায় বি ভাৰ্ব were-টো ব্যৱহাৰ কৰা হয়। পাষ্ট টেন্সত সদায় ইউৰ লগত বি ভাৰ্ব were-টো ব্যৱহাৰ কৰা হয়, প্লাস ভাৰ্ব ওৱান। এই কথা কোৱাটো হৈছে ভাৰ্ব। এতিয়া কথা কোৱাৰ ইংৰাজী হৈছে টক, প্লাস আইএনজি। এতিয়া মেইন ভাৰ্বতে আইএনজি প্লাস হ'ব, যিহেতু বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। তেনেকৈ কথা কৈ আছিলে ডাঙৰকৈ, এই ডাঙৰকৈৰ ইংৰাজী হৈছে লাউডলি। লাউডলি ডাঙৰকৈ বা উচ্চ স্বৰে কথা কোৱা। ইউ ৱেৰ টকিং লাউডলি, তুমি ডাঙৰকৈ কথা কৈ আছিলা। সন্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, এই বাক্যটোত লাউডলি শব্দটো অবজেক্ট না আদাৰ্স, আপোনালোকে কমেণ্ট বক্সত জনাবচোন। ইয়াত অবজেক্ট হিচাপে আছে না আদাৰ্স হিচাপে আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি আগলৈ পঠিয়াই দিব, আৰু এনেকৈ ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰি ৰাখিব। থেংক ইউ, চি ইউ এগেইন ইন নেক্সট ভিডিঅ'।